হেল্ল' নমস্কাৰ নীৰৱে ইউটিউব চেনেল আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এতিয়া মই আজি এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজি এটা অংক আপোনালোকক দেখাম, গতিকে আপোনালোকে অংকটো কেনেধৰণে কৰিছোঁ এইটো আপোনালোকে চাই ল'ব। হয়তো এতিয়া মানে যি 3rd গ্ৰেডৰ 4th গ্ৰেডৰ পৰীক্ষা এক্সাম হ'ব চৰকাৰী, গতিকে তাত মানে আহিবও পাৰে প্ৰশ্নটো, গতিকে চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো। এতিয়া প্ৰশ্নটো হৈছে তলৰ শৃংখলাটোত পৰৱৰ্তী সংখ্যাটো কি হ'ব? আপোনালোকে চাই থাকক এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব পাৰে। 13, 4, 19, 10, 25, 7 আৰু 39 আছে কমা কি হ'ব? এই সংখ্যাটো কি হ'ব? এতিয়া ইয়াত উত্তৰ লিখা আছে 8, 6, 12, 13। কেইটাৰ ভিতৰত কি হ'ব? এতিয়া এনেধৰণে কৰিম এইটো বস্তুটো। তেৰৰ পৰা 4 কেনেকৈ হ'ল? 19ৰ পৰা 10 কেনেকৈ হ'ল? 25ৰ পৰা 7 কেনেকৈ হ'ল? আৰু 39ৰ পৰা ইয়াত কি হ'ব সেইটো উলিয়াব লাগে। এতিয়া এইটো যদি আমি কওঁ 1 + 3 = 4, সেইটো ওলাই গ'ল। 1 + 4 সেইটো ওলালে। তাৰপিছত এইটো হ'ল 19ৰ পৰা 10 কেনেকৈ হ'ল? 1 + 9 = 10 ওলাই গ'ল এইটো। তাৰপিছত 25ৰ পৰা 7 কেনেকৈ হ'ল? 2 + 5 = 7 ওলাই গ'ল। এতিয়া হ'ব কি? 4 + 9 = 4 + 9 কিমান হ'ব? 13। ইয়াত 13 আছে নাই চাম। 8, 6, 12, 13 এনচাৰ এইটো হ'ব। আজি ভিডিঅ'টো ইমানেই। আজি এই অংকটো দেখালোঁ আৰু নেক্সট এটা ভিডিঅ'লৈ আপোনালোকক আকৌ দেখাম, গতিকে আপোনালোকে চাই থাকিব। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। প্ৰতিদিনাই এটা আপোনালোকক অংক আপোনালোকক শিকাবলৈ যত্ন কৰিম। যিসকলে নাজানে তেখেতসকলক মই শিকাবলৈ যত্ন কৰিম, ষ্টুডেণ্টসকলক বিশেষকৈ। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ওপৰৰ বেল বটনটো অন কৰি থ'ব, যাতে ন'টিফিকেশ্যন আপোনালোকে